কথাত আছে 100 গৰু মৰিলে বাঘৰ মৰণ। বাঘ এতিয়া কোন পিছে? বাঘ এইজন। বাঘৰ দেউতাকৰ নাম বাঘৰ লগৰজনৰ নাম এতিয়া প্ৰশ্ন হয় কোন হয় এইজন বাঘ আৰু এই বাঘজনক কিয় দিলে ৰাইজে আহিকা? বাৰু এতিয়া আহিছো আচল ঘটনালৈ। যোৱা কেইদিনমান ধৰি বৰপেটা জিলাত চিলনী চোৰৰ তাণ্ডৱে এক সন্ত্ৰাস সৃষ্টি কৰিছে। পিছে এইবাৰ নচলিল সেই সন্ত্ৰাস। বৰপেটা জিলাৰ কলগাছিয়াত চিলনী চোৰ কৰায়ত্ব। দীৰ্ঘদিনৰ পৰাই কলগাছিয়াত চলিছিল চিলনী চোৰৰ সন্ত্ৰাস। বেংকত অহা গ্ৰাহকৰ ধন লৈ বাটেৰে যোৱাৰ সময়ত কলগাছিয়া গ্ৰামীণ বিকাশ বেংকৰ সন্মুখত উক্ত ঘটনা সংঘটিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক এজনৰ পৰা কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল 5,50,000 টকাৰ বেগ। বাইকেৰে আহি শিক্ষকজনৰ পৰা কাঢ়ি নিয়াৰ চেষ্টা কৰে যদিও শিক্ষকগৰাকীয়ে টকাৰ বেগটো এৰি দিয়া নাছিল। আচলতে মই ষ্টেট বেংকৰ পৰা টকা উঠাইছোঁ, উঠে তাতে বহুত প্ৰব্লেম কৰিছোঁ। মানে আমাৰ ভতিজাটা বাইক লৈ গৈছিল আপোনাৰ ৰোডত। তেতিয়ামতে আমি বেংকৰ পৰা ওলাই আহি এই গাঁৱলীয়া বেংকৰ ওচৰত এই বছীৰ কাপোৰ দোকান তাতে বহিছিলোঁ। তাৰ পৰা ওলাই আহি ইতিমধ্যে আমাৰ ইটাহে পালে মাটিটাহে পালে ল'ৰাটো মানে ক্ৰছ কৰি বাৰীটোৰ ওচৰত গ'ল। মই ক্ৰছ কৰা সময়তো মানে বেগটো ধৰিলে। তাৰপিছত পৰি গ'লোঁ, বেগটো এৰি দিয়া নাই। কিমান টকা আছিলে? টকা আছিল 5.5 লাখ। তাৰমানে ষ্টেট বেংকৰ সন্মুখৰ পৰা আপোনাৰ পিছা কৰিছে তেওঁলোকে? সেইটো আমি নাজানো। 5 লাখ টকা লৈছে ষ্টেট বেংকৰ পৰা আৰু 50,000 লৈছে যাই গাঁৱলীয়া বেংকৰ পৰা। আপোনাক পইচাখিনি ক'ৰ পৰা লৈছে? ষ্টেট বেংকৰ লৈছে 5 লাখ। নাই তেওঁলোকে আক্ৰমণটো ক'ৰ পৰা কৰিছে? এই গাঁৱলীয়া বেংকৰ সন্মুখতে। গাঁৱলীয়া বেংকৰ সন্মুখত। আপুনি বেগ এৰা নাছিল? বেগ এৰা নাই। পিছত সি পৰি গৈছিল নেকি বাইকৰ পৰা? পৰি যোৱা নাই, ছাৰে পৰি গৈছে। মই মানে মানুহজন কৈ যে মই চচাৰে লৈ গৈছে, বেগ এৰা নাই মই। কি নাম আপোনাৰ? আমিৰ হুছেইন। ঘৰ হাতচাৰা। কি কৰে আপুনি? ৰিটায়াৰ্ড শিক্ষক। স্থানীয় লোকে প্ৰত্যক্ষ কৰি দুজন চোৰৰ এজনক ধৰা পেলাই যদিও আনজন পলাই যাবলৈ সক্ষম হয়। ৰাইজে চোৰ দুজনৰ এজনক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধায়। জানিব পৰা মতে চোৰ দুজন কিষাণগঞ্জৰ ৰিতেশ আৰু জৱাহৰলাল। লগে লগে কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতিয়ে ঘটনাস্থলীত উপস্থিত হয় যদিও সেই ঠাইৰ কেইজনমান মানুহৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰে। চোৰজনক আৰক্ষীয়ে থানালৈ লৈ যায়। এনে ঘটনাক সচেতন মহলে তীব্ৰ ধিক্কাৰ জনোৱাৰ লগতে অসম আৰক্ষী গো বেগ, অসম আৰক্ষী হাই হাই ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। আমার কলগাছিয়া চারালি চকত আমার দুটা চোরে পয়সা লই আছে মানে পয়সা বেগ লৈ পলাই করে আছিল। তেতিয়া আমার কলগাছিয়া পাব্লিকে তাক ধরিছে। ধরার পিছত আমার কলগাছিয়া থানার আরক্ষী বিষয়া আহি কিনে তাক সুরক্ষা দিছে। দেওয়ার পিছত আমার পাব্লিকে চোরটো চাব গৈছিল। তেতিয়া আমার কলগাছিয়া পাব্লিকে মারিবলৈ লাঠি চার্জ কৰিছে। অলরেডি অন দ্য স্পট আমার রাইজক মারিছে। কলগাছিয়াৰ পৰা শফিকুল ইছলামৰ ৰিপৰ্ট ই প্ৰাইম।